নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী অসমীয়া পাঠ্যপুথি স্পন্দন প্ৰথম ভাগৰ অধ্যায় 6 2 নং পাঠ ৰাজমাতা অহল্যা নামৰ যিটো পাঠ আছে সেই পাঠটি তোমালোকক মই বুজাই দিবলৈ লৈছো তোমালোকে ভালদৰে মন কৰিবা ৰাজমাতা অহল্যা আমাৰ দেশত বহুতো বীৰ বীৰাংগনা আছে তেওঁলোকে দেশৰ সন্মান ৰক্ষাৰ হকে বহু ত্যাগ স্বীকাৰ কৰিছে তেওঁলোকৰ কিছুমানে দেশৰ হকে প্ৰাণ আহুতিও দিছে জনহিতকৰ কামৰ মাজেৰেও কিছু লোক অমৰ হৈ আছে তেনে এগৰাকী মহিয়সী নাৰীৰ বিষয়ে পাঠটোৰ জৰিয়তে জানো আহা পঢ়ু আহা আজিৰ পৰা প্ৰায় ৩০০ বছৰ আগৰ কথা এটি মাৰাঠা পৰিয়ালত এজনী ছোৱালীৰ জন্ম হৈছিল তেওঁৰ দেউতাক গাঁওখনৰ গাঁওবুঢ়া আছিল ৫ জন ভাই ককাইৰ মাজত তেওঁ একমাত্ৰ ছোৱালী সৰুৰে পৰা তেওঁ দৃঢ়মনা আছিল সকলো কাম নিয়াৰিকৈ কৰাটো তেওঁৰ স্বভাৱ সেয়ে তেওঁ সকলোৱে মৰমৰ চকুৰে চাইছিল এই ছোৱালীগৰাকী এদিন ইন্দোৰৰ মহাৰাণী হৈছিল ইতিহাসৰ পাতত তেওঁ অহল্যাবাই হোলকাৰ হিচাপে জনাজাত তেওঁ সগৌৰৱেৰে প্ৰায় ৩০ বছৰ শাসন চলাইছিল সেইগৰাকী অহল্যাবাই হোলকাৰক মাৰাঠাসকলে ৰাজমাতা বুলি সম্বোধন কৰে কি কৈছে আজিৰ পৰা প্ৰায় কিমান শ বছৰ আগৰ কথা ৩০০ বছৰ আগৰ কথা এটি মাৰাঠা পৰিয়ালত এজনী ছোৱালীৰ জন্ম হৈছিল আৰু তেখেতৰ দেউতাক আছিল এজন গাঁওবুঢ়া আৰু এই পৰিয়ালটোত তেওঁলোকৰ ৫ জন ভাই ককাই আছিলে আৰু এই ৫ জন ভাই ককাইৰ মাজতে একমাত্ৰ ছোৱালীজনী আছিলে এই আমি যিটো পাঠটোত যে দিছে ৰাজমাতা অহল্যা নামৰ ছোৱালীজনী এই ৫ জন ভাই ককাইৰ মাজত একমাত্ৰ ছোৱালী আছিল সৰুৰে পৰা তেওঁ কেনেকুৱা আছিলে দৃঢ়মনা আছিলে সকলোৰে কাম নিয়াৰিকৈ কৰিব পাৰিছিলে সেয়ে তেওঁক সকলোৱে কি কৰিছিলে মৰম কৰিছিল তেওঁক কিয় মৰম কৰিছিল মৰমৰ চকুৰে চাইছিলে তেওঁ সকলো কাম নিয়াৰিকৈ কৰিছিলে আৰু দৃঢ়মনা স্বভাৱৰ আছিলে সেইকাৰণে সকলোৱে মৰমৰ চকুৰে চাইছিল আৰু এই ছোৱালীগৰাকী এসময়ত কি হৈছিলেগৈ ইন্দোৰৰ মহাৰাণী হৈছিলেগৈ আৰু ইতিহাসৰ পাতত তেওঁ অহল্যাবাই হোলকাৰ হিচাপে জনাজাত আছিলে তেওঁ আৰু সগৌৰৱেৰে ৩০ বছৰ কাল শাসন চলাইছিল সেইগৰাকী অহল্যাবাই হোলকাৰক মাৰাঠাসকলে কি সম্বোধন কৰিছিল ৰাজমাতা বুলি সম্বোধন কৰে ইন্দোৰ মাৰাঠা সাম্ৰাজ্যৰ এখন প্ৰদেশ আছিল সেই প্ৰদেশৰ শাসনকৰ্তা আছিল মলহাৰ ৰাও হোলকাৰ তেওঁৰ খাণ্ডেৰাও নামৰ এজন পুত্ৰ আছিল এই খাণ্ডেৰাওৰ সৈতে অহল্যাৰ বিয়া হৈছিল তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয় কন্যাগৰাকীৰ জন্মৰ কিছুদিন পাছত অহল্যাৰ স্বামীৰ মৃত্যু হয় তাৰ পাছত প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে অহল্যাই শহুৰেকক ৰাজকাৰ্য চলোৱাত সহযোগ কৰে তেওঁ যুদ্ধবিদ্যাতো নিপুণ আছিল তেওঁ পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠা সেনাক নেতৃত্ব দিছিল এতিয়া কি কৈছে ইন্দোৰ আছিল মাৰাঠা সাম্ৰাজ্যৰ এখন প্ৰদেশ বা ৰাজ্য আছিল সেই প্ৰদেশৰ শাসনকৰ্তাজনৰ নাম আছিলে মলহাৰ ৰাও হোলকাৰ তেওঁৰে এজন পুত্ৰৰ নাম আছিল খাণ্ডেৰাও আৰু এই খাণ্ডেৰাওৰ সৈতে অহল্যাৰ বিয়া হৈছিল তেওঁলোকৰ এটা পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয় কন্যাগৰাকীৰ জন্মৰ কিছুদিনৰ পাছতে অহল্যাৰ যিজন স্বামী আছিল সেই স্বামীজনৰ মৃত্যু হৈছিল তাৰ পাছত প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে অহল্যাই শহুৰেকক ৰাজকাৰ্য চলোৱাত সহযোগ কৰে তেওঁ এই ৰাজমাতা অহল্যা যুদ্ধবিদ্যাতো কি আছিল নিপুণ আছিল তেওঁ পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠা সেনাক তেওঁ নেতৃত্ব প্ৰদান কৰিছিল মলহাৰ ৰাও হোলকাৰৰ মৃত্যুৰ পাছত অহল্যাবাইৰ পুত্ৰ মালেৰাও হোলকাৰ ইন্দোৰৰ শাসক হৈছিল কিন্তু 11 মাহৰ পাছত তেওঁৰো মৃত্যু হৈছিল সেই অৱস্থাত সিংহাসন খালী হৈ পৰিছিল এনে সংকটকালত প্ৰজাৰ দাবী মানি লৈ অহল্যাবাই ৰাজপাট চম্ভালিবলৈ বাধ্য হৈছিল তেওঁৰ নিজৰ জ্ঞান দক্ষতা আৰু দূৰদৰ্শিতাৰে শাসনভাৰ আগুৱাই নিছিল ব্যক্তিগত স্বাৰ্থ আওকাণ কৰি প্ৰজাৰ সুখ আৰু সুৰক্ষাৰ কথা তেওঁ অগ্ৰাধিকাৰ দিছিল তেওঁ যেতিয়া পুত্ৰ মৃত্যু হৈছিলে কি হ'ল অহল্যাবাইৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰই যেতিয়া শাসনভাৰ লৈছিল আৰু পুত্ৰ বেছিদিন জীয়াই নাছিল তাৰ পাছতে তেওঁ কি কৰিছিলে প্ৰজাৰ দাবী মানি অহল্যাবাই কি কৰিছিলে ৰাজসিংহাসন চলাবৰ কাৰণে দায়িত্ব চম্ভালি লৈছিলে
আৰু তেওঁৰ নিজৰ যি জ্ঞান আৰু দক্ষতা আৰু দূৰদৰ্শিতাৰে তেওঁ শাসনভাৰ আগুৱাই লৈ গৈছিল। তেওঁ কি কৰিছিলে? ব্যক্তিগত স্বাৰ্থ আওকাণ কৰি প্ৰজাৰ সুখ আৰু সুৰক্ষাৰ কথাত তেওঁ অগ্ৰাধিকাৰ দিছিল। অহল্যাবাইৰ শাসনকাল মাৰাঠা সাম্ৰাজ্যৰ এটা উল্লেখযোগ্য সময়। তেওঁ প্ৰজাৰ হিতৰ বাবে বহু কাম কৰিছিল। তেওঁৰ এনে কামৰ প্ৰশংসা আন ৰাজ্যলৈ প্ৰসাৰিত হৈছিল। তেওঁ উত্তৰ আৰু মধ্য ভাৰতৰ বহু মন্দিৰ নতুনকৈ সজাইছিল। তাৰ ভিতৰত বিখ্যাত সোমনাথ মন্দিৰ অন্যতম। তেওঁ কি কৰিছিলে? তেওঁ খুব ধাৰ্মিক আছিলে, সেইকাৰণে তেওঁ বহুতো মন্দিৰ নিৰ্মাণ কৰিছিলে। তাৰে ভিতৰত সোমনাথ মন্দিৰ অন্যতম। এইদৰে প্ৰায় 30 বছৰ শাসন কৰাৰ পিছত তেওঁৰ মৃত্যু হৈছিল। তেওঁ যে 30 বছৰ তেওঁ প্ৰদেশখন শাসন কৰিছিল আৰু 30 বছৰৰ শাসনৰ পিছত তেখেতৰ মৃত্যু হৈছিলে। এতিয়া ইয়াৰ ক্ৰিয়াকলাপবিলাকলৈ যাওঁ বোলা। ইয়াত কি দিছে? পাঠভিত্তিক কিছুমান ক্ৰিয়াকলাপ দিছে। উত্তৰ দিয়া। অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিল? 1 নম্বৰ কৰটো দিছে, অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিল? ইয়াৰ উত্তৰটো হ'ব অহল্যাবাইৰ জন্ম এটি মাৰাঠা পৰিয়ালত হৈছিল। তাৰপিছত খ প্ৰশ্নটো কি দিছে? অহল্যাবাই মাৰাঠাসকলক কোনখন যুদ্ধত নেতৃত্ব দিছিল? অহল্যাবাই মাৰাঠাসকলক কোনখন যুদ্ধত নেতৃত্ব দিছিল? উত্তৰটো কি হ'ব? অহল্যাবাই পানিপথৰ ৩য় যুদ্ধত মাৰাঠা সেনাক নেতৃত্ব দিছিল। গ প্ৰশ্নটো তেওঁ কিমান বছৰ শাসন কৰিছিল? তেওঁ 30 বছৰ শাসন কৰিছিল। উত্তৰটো হ'ব ঘ। অহল্যাবাইক কোনে ৰাজমাতা বুলি অভিহিত কৰিছিল? অহল্যাবাইক মাৰাঠাসকলে ৰাজমাতা বুলি অভিহিত কৰিছিল। ঙ প্ৰশ্নটো কি দিছে? স্বামীৰ মৃত্যুৰ পিছত তেওঁ কিয় ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল? উত্তৰটো হ'ব প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে স্বামীৰ মৃত্যুৰ পিছত তেওঁ ৰাজকাৰ্যত মনোনিৱেশ কৰে। 2 প্ৰশ্নটো কি দিছে? তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। সঠিক এই যিটো গোলাকৃতিৰ চিন দিছে এইটো পূৰ কৰিবলৈ দিছে। অহল্যাবাইৰ সকলো কাম কিয় কৰিছিল? প্ৰজাৰ সুখৰ বাবে, ৰাইজৰ প্ৰশংসা পাবৰ বাবে, নিজৰ স্বাৰ্থৰ বাবে, মহাৰাণী হ'বৰ বাবে। প্ৰজাৰ সুখৰ বাবে হ'ব। উত্তৰটো প্ৰজাৰ সুখৰ। এইটো কটোত আমি অহল্যাবাই শাসনভাৰ গ্ৰহণ কৰা ৰাজ্যখন আছিল। ক দিছে মাৰাঠা, খ বিদৰ্ভ, খ ইন্দোৰ, ঘ বিজাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গটো ইন্দোৰ। ইন্দোৰটোত আমি পূৰ কৰিব লাগিব। গটোত আমি পূৰ কৰিব লাগিব। গটো যিহেতু ইন্দোৰটো গ নম্বৰত আছে, সেইকাৰণে গটোত আমি পূৰ কৰিব লাগিব। এতিয়া ভাষা অধ্যয়নৰ লগত পিছৰ ক্ৰিয়াকলাপবিলাক দিছে। 3 তোমালোকে পাঠত জ্ঞান শব্দটো পাইছা। এই শব্দটোত থকা যুক্তাক্ষৰৰ ব্যৱহাৰ হোৱা আন শব্দ পঢ়ি চাওঁ আহা। এই জ্ঞান শব্দটোত যি যুক্তাক্ষৰ আছে সেই যুক্তাক্ষৰটো থকা আন শব্দবিলাক আমি পঢ়িম। চোৱাচোন। অজ্ঞ, যজ্ঞ, বিজ্ঞ, জিজ্ঞাসা, আজ্ঞা, প্ৰজ্ঞা, সংজ্ঞা, বিজ্ঞান। ইয়াৰ উপৰি তোমালোকে এই যুক্তাক্ষৰ থকা আন শব্দবোৰ বাছি উলিয়াই তোমালোকে বিচাৰি উলিয়াই পঢ়িবলৈ যত্ন কৰিবা। এতিয়া 4 নম্বৰটো কি আছে? তলৰ বাক্য দুটালৈ মন কৰা। তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়, তেওঁলোকৰ এটি কন্যা সন্তানৰ জন্ম হয়। পাঠত এই বাক্য দুটা আৰু সংযোগ কৰি এটা বাক্য কৰিছে। তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয়। তুমিও এনেদৰে তলৰ বাক্যকেইযোৰ লগ লগাই একোটাকৈ বাক্য লিখা। অমিতে কলম আনিছে, অমিতে বহি আনিছে। খটো দিছে অৰ্পিতাই গান গায়, যদুৱে গান গায়। মই পঢ়ো, মই লিখোঁ। এতিয়া এইকেইটা আমি আৰুৰ সহায়ত লগ লগাই বাক্য সাজিব লাগে। এতিয়া কেনেধৰণে হ'ব? কটো অমিতে কলম আৰু বহি আনিছে। খটো হ'ব অৰ্পিতা আৰু যদুৱে গান গায়, মই পঢ়ো আৰু লিখোঁ। 5 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে ইয়াত কি দিছে? পাঠত ল'ৰা, পুৰুষ আৰু ছোৱালী, মহিলা বুজাবলৈ পুত্ৰ আৰু কন্যা শব্দ দুটা ব্যৱহাৰ কৰিছে। এতিয়া তলৰ শব্দকেইটাৰ মহিলা বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিওৱা। ল'ৰাজনৰ পুৰুষবাচক হয়, মহিলা বুজাবলৈ ছোৱালীগৰাকী হ'ব। মহাৰাজ, মহাৰাণী, স্বামী, পত্নী,
এতিয়া 6 নম্বৰ কি দিছে, ভাবো আৰু লিখো আহা। অহল্যাবাই সকলো কাম নিয়াৰিকৈ কৰিছিল বাবে সকলোৱে তেওঁক ভাল পাইছিল। মাৰা দেউতাই তোমাক ভাল পাবলৈ তুমি কি কি কৰা? মই তোমালোকক এনে হিণ্টছটো দিবৰ কাৰণে এনে লিখি দিছোঁ, উত্তৰ তোমালোকে নিজেই কৰিবা। উত্তৰটো কি হ'ব, মোৰ মা দেউতাই মোক ভাল পাবলৈ মই তলত দিয়া কামবোৰ কৰোঁ, সদায় সত্য কওঁ, পঢ়া শুনাত মনোযোগ দিওঁ, ঘৰৰ সৰু সুৰা কামত মা দেউতাক সহায় কৰোঁ। এনেধৰণে তোমালোকে মা দেউতাক ভাল পাবৰ কাৰণে কি কি কাম কৰা, তোমালোকৰ বেলেগো হ'ব পাৰে, তোমালোকে লিখিবলৈ যত্ন কৰিবা। কটো দিছে, অহল্যাবাইৰ কোনবোৰ গুণ তোমাৰ ভাল লাগিছে লিখা। উত্তৰটো কি হ'ব, অহল্যাবাইৰ এই গুণবোৰ মোৰ ভাল লাগিছে। 1 দৃঢ় মনোবল, 2 ধৰ্মনিষ্ঠা, 3 প্ৰজাহিতৈষী। এইকেইটা গুণে অহল্যাবাইৰ মোৰ ভাল লাগিছে। তোমালোকে আৰু কোনবিলাক তেওঁৰ গুণ ভাল লাগিছে লিখিবলৈ যত্ন কৰিবা। গটো, অহল্যাবাইক লগ পোৱা হ'লে তুমি কি তেওঁৰ লগত কি কি কথা পাতিলাহেঁতেন, তুমি কি কি পাতিলাহেঁতেন তোমালোকে নিজে লিখিবা। ঘৰটো, অহল্যাবাইৰ বাহিৰে তুমি আৰু কাক কাক লগ পাবলৈ বিচৰা। অহল্যাবাইৰ বাহিৰেও তোমালোকে আৰু বহুত মহিয়সী নাৰী, মহান পুৰুষ আছে, তেওঁলোকক তোমালোকে যদি লগ পাবলৈ বিচৰা, তেওঁলোকৰ কাক কাক লগ পাবলৈ বিচৰা ইয়াত লিখিব লাগিব। তোমালোকে এইটো নিজে কৰিবা। জানো আহা, পানিপথৰ তৃতীয় যুদ্ধ। এতিয়া যে পানিপথৰ তৃতীয় যুদ্ধ আমি পাঠটোত পাইছিলোঁ, এইটো বিষয় দিছে। পানিপথৰ তৃতীয় যুদ্ধ, এই যুদ্ধ 1761 খ্ৰীষ্টাব্দত সংঘটিত হয়। এই যুদ্ধখন আফগান আৰু মাৰাঠাসকলৰ মাজত হৈছিল। যুদ্ধত মাৰাঠাসকল পৰাস্ত হৈছিল। তাৰপিছত সোমনাথ মন্দিৰৰ বিষয় দিয়া আছে। আৰৱ সাগৰৰ পাৰত গুজৰাটৰ দেওপটনত সোমনাথ মন্দিৰ অৱস্থিত। ই এটা শিৱ মন্দিৰ। প্ৰতিদিনে ইয়ালৈ বহুতো তীৰ্থযাত্ৰী আহে। বিদেশী শক্তিয়ে এই মন্দিৰত 17 বাৰ আক্ৰমণ চলাইছিল। ৰাণী অহল্যাবায়ে এই মন্দিৰ নতুনকৈ সজাইছিল। তাৰপিছত দিছে হোলকাৰ। হোলকাৰ মাৰাঠাসকলৰ এটা ফৈদ। তেওঁলোকে ইন্দোৰত শাসনকৰ্তা আছিল। পৰৱৰ্তী সময়ত তেওঁলোকে স্বাধীন ৰাজ্যত পৰিণত হৈছিল, কিন্তু 1818 খ্ৰীষ্টাব্দত তেওঁলোকৰ ৰাজ্যৰ ইংৰাজৰ কৰতলীয়া হয়। এতিয়া 7 নম্বৰ প্ৰশ্নটো কি দিছে, তলৰ কোন কেইগৰাকী মহিলাই দেশৰ হকে যুদ্ধত অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ নামৰ কাষত থকা এই গোল চিনটো পূৰোৱা বুলি কৈছে। অহল্যাবাই তেওঁৰ নিজৰ প্ৰদেশৰ কাৰণে যুদ্ধ কৰিছিল, এইটোত আমি গোল কৰিম। তাৰপিছত কনকলতাই দেশ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল, এইটো দিব লাগিব আমি। ঝান্সী ৰাণী লক্ষ্মীবাই, এইটো আমি গোল কৰিব লাগিব। তাৰপিছত 8 নম্বৰ দিছে, বাকচটোৰ ভিতৰৰ কথাখিনি পঢ়ি তলৰ দফাটো খালী ঠাইবোৰ পূৰ কৰা। নাম দিছে, এই পাৰ্বতী প্ৰসাদ বৰুৱা, এই মানুহজন কোন হয়, পাৰ্বতী প্ৰসাদ বৰুৱা। পিতৃৰ নাম ৰাধিকা প্ৰসাদ বৰুৱা, মাতৃৰ নাম হিমলা বৰুৱা। জন্ম 1904 খ্ৰীষ্টাব্দ, জন্মস্থান শিৱসাগৰ। ৰচনা কৰা পুথি লখিমী, খেল ভঙা খেল, সোণৰ সোলেং, লুইত, ময়াপী, গুণগুণনি, সমিধান, ৰূপকোঁৱৰৰ কথা, চানেকি, জোনাকী মেল ইত্যাদি। মৃত্যু 1964 খ্ৰীষ্টাব্দ। এতিয়া পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম হৈছিল 1900, আমি ইয়াত পাইছিলোঁ 4 খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাত। তেখেতৰ পিতৃৰ নাম আছিল ৰাধিকা প্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম আছিল হিমলা বৰুৱা। তেখেতে লখিমী, খেল ভঙা, সোণৰ সোলেং ইত্যাদি পুথি ৰচনা কৰিছিল। অসমীয়া সাহিত্য সংস্কৃতিলৈ তেখেতৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। 1964 খ্ৰীষ্টাব্দৰ 7 জুনত তেখেতৰ মৃত্যু হয়। তেখেত গীতিকবি হিচাপে জনাজাত। তাত দিছে, পাৰ্বতী প্ৰসাদ বৰুৱাই নিজৰ নামটো ওপৰত দিয়া ধৰণে লিখিছিল। ইয়াত পাৰ্বতী প্ৰসাদ বৰুৱাই ওপৰত যেনেধৰণে নামটো লিখিছিল তেনেধৰণে লিখিছে বুলি কৈছে। তলত দিয়া তথ্যখিনিৰ পৰা ওপৰত দিয়াৰ দৰে ৰাণী গাইডিনলিউৰ বিষয়ে এটি টোকা লিখা। ইয়াত ৰাণী গাইডিনলিউৰ বিষয়ে এটা টোকা লিখিব কৈছে। নাম ৰাণী গাইডিনলিউ, পিতৃৰ নাম লুমুৰাংগৰ, মাতৃৰ নাম কেথৰ নলিউ। জন্ম 26 জানুৱাৰী 1915 খ্ৰীষ্টাব্দ, জন্মস্থান লংগাকৰ, মণিপুৰ। কৰ্ম ভাৰতৰ স্বাধীনতা সংগ্ৰাম অংশগ্ৰহণ। মৃত্যু 17 জানুৱাৰী 1993 খ্ৰীষ্টাব্দত। এতিয়া তেখেতৰ বিষয়ে আমি কি কৰিব লাগে,
এটা এই ওপৰত যেনেধৰণে দিয়া হৈছিল তেনেধৰণে আমি এটা লিখিব লাগে। মই লিখি ৰাখিছোঁ। ৰাণী গাইডিনলিউ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰ জন্ম হৈছিল 1915 খ্ৰীষ্টাব্দত মণিপুৰৰ লংগাকুৰ নামেৰে ঠাইত। তেখেতৰ পিতৃৰ নাম আছিল লুমৰাংগৰ আৰু মাতৃৰ নাম আছিল কেথৰ্ণলিউ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। 1993 খ্ৰীষ্টাব্দৰ 17 জানুৱাৰীত তেখেতৰ মৃত্যু। আমি এনেধৰণে এটা তেওঁৰ ওপৰত টোকা লিখিব পাৰোঁ। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা নতুন পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।